অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম Hello friend, welcome to my channel Kishore Kumar Naharati Vlog. To friend, মই আজি আছো মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰতি থানত। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু লগতে লাইক কৰি লওক, কমেণ্টো কৰক, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু এতিয়া আমি আগবাঢ়ি যাওঁ বলক থানৰ ভিতৰলৈ। এয়া যোৱাৰ বাটতে আপোনালোকে দেখিছে বান্দৰ, এয়া বান্দৰ চাই লওক। কোনো হুলস্থুল নাই, কিমান নিজান জেগাই। বলক আগবাঢ়ি যাওঁ থানলৈ, ভিডিঅ'টো উপভোগ কৰি থাকক। আৰু এই আগবাঢ়ি আহিছোঁ, বান্দৰ পুৰা শুই শুই অকণি চাই আছে। পৰিৱেশ চাই লওক, কি মজা। আৰু এয়া ককাজনে ধুনীয়াকৈ থানখন চাফা কৰি আছে, চাই লওক। আৰু এখন থান হয়। বলক আগবাঢ়ি যাওঁ আগলৈ। আৰু চাই যাওক থানখন, এইখন হয় থানখন। থান তিনিখন আছে, আপোনালোকক দেখুৱাম। বলক আগলৈ। আৰু এতিয়া দেখাওঁ আপোনালোকক মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আৰু শ্ৰী শ্ৰী যদুমণিদেৱৰ সমাধি স্থান। এয়া মহাপুৰুষ শ্ৰী শ্ৰী যদুমণিদেৱৰ সমাধি স্থান। আৰু আগলৈ আছে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সমাধি স্থান। এইখনক চাৰিধাপ বুলি কয়। আৰু এতিয়া বলক মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰতি থানৰ আপোনালোকক পৰিৱেশ দেখুৱাওঁ। এইটো পুখুৰী মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে খন্দাইছিল বুলি শুনিছোঁ, হ'ব পাৰে হয়। আৰু বলক আগবাঢ়ি যাওঁ আগলৈ। ইয়াৰ পৰিৱেশ চাওক, কি সুন্দৰ পৰিৱেশ। আপোনালোকে যদি মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰতি থানলৈ অহা নাই তেন্তে আহিব, নিশ্চয় ভাল লাগিব আপোনালোকৰো আৰু মোৰো ভাল লাগিছে। বলক আগলৈ গৈ থাকোঁ, চাই যাওক আপোনালোকে পৰিৱেশ। আজিলৈ মোৰ ভিডিঅ'টো খতম। এই আগলৈ চাই যাওক থান দুখন, আৰু থান দুখন চাব। মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকক দেখুওৱা হ'ব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ